নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং, হাই হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চাইকেল চাওঁ, এখন চাইকেল কালি এখন কিনিছিলোঁ, অলপ বেয়া হৈ আছিল, ঠিক কৰিবলৈ দিলোঁ। এতিয়া ঠিক কৰি পেলাই এখন এতিয়া মানে বহুত লেতেৰা হৈ আছে, পৰি থকা চাইকেল হয় ঘৰত, তাৰপিছত বেছি দিলে মোক। এখন এতিয়া চাফা কৰিব লাগিব, চাই থাকক ভিডিঅ'টো। কিনিলোঁ আৰু দিয়ক, ডেকা গাভৰু সকলোৱে চলাব পৰা এখন চাইকেল। বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকুৱা এখন চাইকেল কিনিম বুলি, চব কিনি ল'লোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি লওক আৰু এটা লাইক দিয়ক। এতিয়া অলপ চেম্পু দি অলপ মাৰি দিওঁ, চাফা হৈ যাব পূৰা। সেইটো চেম্পু ল'লোঁ, ভাটিকা চেম্পু। হৈ গ'ল এতিয়া চাইকেল চেম্পু দি হৈ গ'ল। এতিয়া অলপ পূৰা অলপ ধুই দিওঁ আৰু চাফা হৈ যাব, চাই থাকক। কিমান লেতেৰা আছিলে, এতিয়া কিমান চাফা হৈ যাব, চাই থাকক। চাইকেল ধুই হৈ গ'ল, এতিয়া শুকান কাপোৰ দি অলপ মুচি দিম। চাইকেলখন ধুই আনিলোঁ, এতিয়া অলপ মুচি দিওঁ ৰ'ব। এতিয়া ঠিক গাইজ, চাইকেলখন অলপ মুচি পেলাই অলপ শুকাবলৈ দিলোঁ। এতিয়া শুকালে, এতিয়া পূৰা একদম চিকচিকীয়া হৈ গ'ল। এতিয়া চাইকেলখনৰ কথা অলপ কওঁ ন। চাইকেলখনৰ নামটো হৈছে চাওক, স্কাই ৰক, আৰু এইফালে লিখা আছে গেং। চাইকেলখন কি বেয়া হৈ আছিলে, স্পক 3-4ডালমান ছিগি আছিলে। তাৰপিছতে আপোনাৰ এইখন নাছিলে, চকাটো পূৰা লৰি আছিলে, একদম তাল হৈ আছিলে। তাৰপিছতে আগ চকাটো স্পক দুডালমান ছিগি আছিলে, সেয়া ঠিক কৰিলোঁ। তাৰপিছতে ব্ৰেককেইডাল ঢিলা হৈ আছিলে, চাইকেলখন যে ঠিক কৰি আনিলোঁ, ঠিক কৰি অনাৰ পিছত চলাই এনেকুৱা চালিয়া লাগিছে। আগতে মানে চকা লৰি যায়, বেয়া হৈ আছিলে, ঠিক কৰি দিয়াৰ পিছত এতিয়া চলাই এনেকুৱা মজা লাগে নহয়। এতিয়া আৰু মোৰ এটাই ভাল হৈছে, বাইকখনত এতিয়া তেল বহুত ভৰাই থাকিব লাগে। তেলৰ দাম যিহে 100 টকা লিটাৰ, একদম গাত লাগি যায় তেল ভৰালে, গম পায়। তাৰপিছত এতিয়া চাইকেল চলাম না, এতিয়াতো তেল ভৰাব নালাগে। এতিয়া চাইকেল কিনি ল'লোঁ। চাইকেলখন হ'ল ছেকেণ্ড হেণ্ড চাইকেল, মানে যোনটো ল'ৰাই বেছি থাকে, ল'ৰাটোৱে ঘৰত পেলাই থৈ দিছে, নচলায়। তেতিয়া মই তাৰ পৰা কিনি ল'লোঁ। চাইকেলখন কিমানত লৈছোঁ জানে? 1000 টকা। 1000 টকাত চাইকেলখন লৈছোঁ, আৰু 400 টকা নহয়, 20 টকা কম, 380 টকা দি ভাল কৰিছোঁ। একদম চাইকেল টিপ টপ। বেছিকৈ পইচা গৈছে মানে এইখনতে আপোনাৰ 180 টকা লৈছে। তাৰপিছত বাকীখিনিত গৈছে আৰু চব মিলাই 380 টকাত টিপ টপ কণ্ডিশ্যন। চাইকেলখনত চাওক, এইটো তলাও আহিছে, আৰু এইটো আছে টিলিং। এইটো একদম মজা বস্তু, পানী বটল ভৰাব পাৰি, পানী লৈ যাব পাৰি বটলত। তাৰপিছতে আৰু চাওক ষ্টেণ্ডডাল চাওক ক'ত আছে, মজা। চকাটোৰ মাজত কিবা এটা লগাই ল'ব লাগিব। তাৰপিছতে এইখন কিয় লগাই মানে, এইখন এই বোকা নামাৰিবলৈ, নহ'লে বোকা স্পৰ্টিং লেতেৰা হৈ যাব পিছ চাইডটো। চাইকেলখন চলোৱাৰ এটা চিনেমেটিক শ্বট চাব না, অবিনাশ পৰাশৰে ভিডিঅ' কৰিছে, একদম মজা লাগিছে, চাব না। আৰু আপোনালোকে যদি এই চাইকেলখন কিনিব বিচাৰে, আপোনালোক চাইকেল দোকানত যাব, গৈ পেলাই ক'ব স্কাই ৰক বুলি কৈ দিব, এখন চাইকেল দি দিব। বহুত ধুনীয়া চাইকেল, সকলোৱে চলাব পাৰে, ল'ৰা ছোৱালী সকলোৱে মানে চলাব পাৰে। বহুত ভাল চাইকেলখন, চাইকেলিং কৰিব বহুত। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদেৰে জয় আই অসম।